ষ্টাইল ৰেচিপিৰ অন্য এটা ভিডিঅ'লৈ আৰু আশা কৰোঁ আপোনালোকে অলপ হ'লেও ভিডিঅ'টো চাই ভাল পাব। আজি ভেন্দিৰ সৈতে এটা বেলেগ ৰেচিপি বনাম। ৰেচিপিটো আপোনালোকে যদি খাই পোৱা নাই এবাৰ ট্ৰাই কৰিব, খুব ভাল লাগে আৰু মই কিন্তু খাই খুব ভাল পাওঁ। সৰিয়হৰ লগত ভেন্দি আৰু আলহী দুলহী আহিলেও এই ৰেচিপিটো বনাব পাৰে। মই কিন্তু খাই খুব ভাল পাওঁ আৰু আপোনালোকে যদি খাই পোৱা নাই আপোনালোকে খাই যাব পাৰে আৰু কেনেকুৱা হয় কমেণ্ট কৰি জনাব। আৰু হয়তো কিছুমানে খাই চাগে। তো বলক দেৰি নকৰি আৰম্ভ কৰোঁ আজিৰ এই সম্পূৰ্ণ ভিডিঅ'টো আৰু শেষত লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে মই এই ৰেচিপিটোৰ বাবে সৰিয়হ আৰু নহৰু পিঁয়াজ এইখিনি মই পেষ্ট কৰি ল'লোঁ আৰু আনফালে ৰাখিছোঁ মই সৰু সৰুকৈ কাটি লোৱা ভেন্দি, মাজেদি দুফাল কৰিছোঁ আৰু আলু দীঘলকৈ এনেকৈ কাটি ল'লোঁ আৰু প্ৰথমে এইখিনি ভাজি ল'ম। এনেকৈ কাটি ল'লোঁ, মই দেখাই দিছোঁ আপোনালোকক। আৰু মই কেৰাহীটো গৰম হ'বলৈ দি দিছোঁ আনফালে। প্ৰথমে এইখিনি ভাজি লওঁ আৰু ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকক। আৰু এতিয়া মই কেৰাহীটো গৰম হোৱাত প্ৰয়োজন অনুসৰি তেল দিলোঁ। ইয়াত সৰহকৈ অকণমান তেল লাগে, মই সৰহকৈ তেল দিলোঁ। কেৰাহী গৰম হোৱাত পিঁয়াজখিনি দি দিলোঁ অকণমান। পিঁয়াজ মই এটা দিছোঁ ইয়াত আৰু মই পেষ্ট কৰিছোঁ নহৰুৰ লগত, নহৰু পিঁয়াজ আৰু সৰিয়হ, তাতেও মই পিঁয়াজ দিছোঁ। ইয়াত পিঁয়াজ সৰহকৈ লাগে আৰু খাবলৈ তেতিয়া টেষ্টি হয়। এইখিনি ৰঙচুৱা হোৱাত মই ভেন্দিখিনি দি দিছোঁ। ভেন্দিখিনি এনেকৈ দীঘল দীঘলকৈ দিলে বেছি ভাল লাগে। মছলাটো মানে সৰিয়হৰ যিটো পেষ্ট সেইখিনি সোমাই যায় ইয়াত আৰু খাবলৈ খুব ভাল লাগে। প্ৰথমে এইখিনি মই ভাজি লৈছোঁ। আমি নৰ্মেল যেনেকৈ ভাজোঁ তেনেকৈ ভাজি লওঁ। যদি আপোনালোকে খাই পোৱা নাই এনেকৈ এবাৰ ট্ৰাই কৰিব, ভাল লাগে। আৰু এইখিনি 5 মিনিটমান সময় ভজাৰ পাছত অকণমান সেমেকি গৈছে আৰু এইখিনি ভালদৰে সিজি গৈছে। আৰু এতিয়াহে আমি ইয়াত নিমখ দিম, হালধি দিম। কাৰণ প্ৰথমে দিলে এইখিনি ভাঙি যোৱাৰ চান্স থাকে, সেইবাবে মই দিয়া নাই। আৰু এতিয়া মই লাহেকৈ নিমখ হালধিখিনি দি দিম প্ৰয়োজন অনুসৰি। ভেন্দি ভজা প্ৰায় হৈ গ'ল আৰু এতিয়া মই সৰিয়হ নহৰুৰ পেষ্টখিনি ইয়াত দি দিম আৰু 5 মিনিট সময় ভালদৰে ভাজিম। যেতিয়ালৈকে আমাৰ সৰিয়হৰ কেঁচা গোন্ধখিনি গুচি নাযায় তেতিয়ালৈকে আমি ভাজি থাকিম। আৰু তাৰ পাছত আমাৰ ভেন্দিৰ ৰেচিপিটো ৰেডি হৈ যাব। তো বনোৱা হৈ গ'ল আমাৰ ৰেচিপি। ভেন্দিৰ ৰেচিপিটো ৰেডি হৈ গ'ল। যদি আপোনালোকে ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকেও যদি এনেকৈ খাই পোৱা নাই এবাৰ ট্ৰাই কৰিব, খুব বেছি ভাল লাগে। তো মই এইখিনি চাৰ্ভ কৰি ল'লোঁ। তো এইখিনি হৈছে ভিডিঅ'। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আজিলৈ আহিছোঁ নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰবাৰ লগ পাম। বহুত বহুত ধন্যবাদ থাকিল ভিডিঅ'টো চোৱাৰ বাবে। আৰু এতিয়া মই ইয়াৰ লগত খাব পৰাকৈ আৰু এটা চাটনি বনাওঁ।
তিলৰ চাটনি আৰু তাৰ বাবে মই মিক্সি জাৰত নিমখ আৰু শুকান তিল লৈছোঁ আৰু আনফালে নহৰু জলকীয়া ৰেডি কৰি ৰাখিছোঁ প্ৰথমতে মই এইখিনি গুড়ি কৰি লৈ লওঁ আধা গুড়ি হৈ গ'ল আৰু এতিয়া মই নহৰু আৰু জলকীয়া দি দিলোঁ অকণমান পানীৰ সৈতে এতিয়া আকৌ এইখিনি ভালদৰে মিক্সি জাৰত ব্লেণ্ড কৰি লৈ ল'ম এয়া আমাৰ তিলৰ চাটনি ৰেডি হৈ গ'ল মোৰ খুবেই প্ৰিয় তিলৰ চাটনি আৰু এয়া নিৰামিষ থালিখন ৰেডি হৈ গ'ল ভেন্দি আৰু লগতে আছে তিলৰ চাটনি কেনেকুৱা পালে ৰেচিপিটো কমেণ্ট কৰি কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব আৰু যিসকল মোৰ চেনেলত নতুন হয় তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব নকৰাকৈ নাযাব তেন্তে বহুত বহুত ধন্যবাদ থাকিল ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে